अस्सलामु अलैकुम वरहमतुल्लाहि वबरकातुह। अल्हम्दुलिल्लाहि रब्बिल आलमीन वल आक़िबतु लिल मुत्तक़ीन अस्सलातु वस्सलामु अला सय्यिदिल अंबियाइ वल मुरसलीन व अला आलिहि व असहाबिहि अजमाइन अम्मा बाद। সুপ্রিয় দর্শক, আগন্তুক কুরবানি আহি আছে। সেয়েহে কুরবানি সম্পর্কে ধারাবাহিকভাৱে কিছু গুৰুত্বপূৰ্ণ বিষয় পাঠকে আপোনালোকৰ সন্মুখত দাঙি ধৰিবৰ কাৰণে যত্ন কৰিম। আজি কুরবানিৰ ফাজাইল ও মাসাইল সম্পর্কে প্রথম পাঠলৈ আপোনালোকক আন্তরিক শুভেচ্ছা ও মোবাৰকবাদ জ্ঞাপন কৰিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো বেছি শ্বেয়াৰ কৰিব, লাইক কমেণ্ট কৰিব আৰু মোৰ ইউটিউব চেনেলৰ লিংক আছে, এই লিংকটো গৈ ছাবস্ক্ৰাইব কৰি ল'ব। কুরবানি কাক কোৱা হয় প্ৰিয় দৰ্শক? কুরবানি কোৱা হয় নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট পশু আল্লাহৰ নৈকট্য লাভৰ উদ্দেশ্য লৈ জবেহ কৰাৰ নাম হ'ল কুরবানি। নিৰ্দিষ্ট সময়ত বা নিৰ্দিষ্ট দিনত নিৰ্দিষ্ট পশু আল্লাহৰ নৈকট্য হাসিল কৰিবৰ কাৰণে জবেহ কৰাৰ নাম হ'ল কুরবানি। আৰু কুরবানি সম্পৰ্কে যি ধৰণৰ হুকুম কোরআন ও হাদিসৰ মাজত আছে, কেনে ধৰণৰ ফজিলত কুরবানি সম্পৰ্কে উল্লেখ কৰা আছে, সেই বিষয়ে মই অলপ আপোনালোকক অৱগত কৰাবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষ পৰ্যায়লৈ চাব। প্ৰথম হাদিস মই আপোনালোকৰ সন্মুখত পেশ কৰিব গৈ আছো। ইবনে মাজা শৰীফ 2 নম্বৰ খণ্ড 226 নম্বৰ পৃষ্ঠা আৰু মিশকাত শৰীফ 129 নম্বৰ পৃষ্ঠা। হাদিসটো আপোনালোকে স্ক্ৰীনত লক্ষ্য কৰক। আন যায়েদ ইবনে আরকামা রাদিয়াল্লাহু তাআলা আনহু قال قال اصحاب رسول الله صلى الله تعالى عليه وسلم يا رسول الله ما هذه الاضاحي। হযরতে যায়েদ ইবনে আরকাম রাদিয়াল্লাহু তাআলা আনহুর পৰা বৰ্ণিত আছে, তেখেতে ফৰমায় রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সাহাবাসকলে প্ৰিয় আকা সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামক সুধিলে, ইয়া রাসূলুল্লাহ, এই কুরবানি কি বস্তু? قال রসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায়, সুন্নাতু আবিকুম ইব্রাহিম আলাইহিস সালাম। তোমালোকৰ আব্বা ইব্রাহিম আলাইহিস সালামৰ সুন্নত হয় কুরবানি। তেতিয়া সাহাবাসকলে সুধিলে, ফামা লানা ফিহা ইয়া রাসূলুল্লাহ, আমার কারণে কি ফায়দা কুরবানি কৰিলে, কি লাভ আমার কারণে, আমি কেনে ধৰণে লাভান্বিত হম কুরবানিৰ জৰিয়তে? قال রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায়, লিকুল্লি শারাতিন হাসানাতুন, কুরবানির প্রত্যেক নুমর বদলাত সওয়াব রাব্বুল আলামিনে দিব। সুবহানাল্লাহ। প্রত্যেক চুলির বিনিময়ত রাব্বুল আলামিনে সওয়াব দিব। ক্বালু ফাসুফ, সাহাবাসকলে সুধিলে, ইয়া রাসূলুল্লাহ, নুম, কুরবানির পশুৰ নুম বিলাকৰ ক্ষেত্ৰত কি হ'ব? রসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কলে, বিকুল্লি শারাতিন মিনাস সুফি হাসানাতান, আর প্রত্যেক নুমত রাব্বুল আলামিনে তোমালোকৰ কাৰণে সওয়াব দান কৰিব। সুবহানাল্লাহি বিহামদিহি সুবহানাল্লাহিল আযীম। দ্বিতীয় হাদিস তিরমিজি শরীফ 1 নম্বৰ খণ্ড 275 নম্বৰ পৃষ্ঠা, মিশকাত শরীফ 128 নম্বৰ পৃষ্ঠা। আপোনালোকে স্ক্ৰীনত হাদিসটো হাৱালা সহকাৰে লক্ষ্য কৰক। হাদিসৰ ৰাবি আম্মা আয়েশা আন আয়েশা রাদিয়াল্লাহু তাআলা আনহা قالت
قال رسول الله صلى الله عليه وسلم ما عمل ابن آدم من عمل يوم النحر আম্মা আয়েশা ফরমায় রাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কইছে আদম সন্তান কুরবানির দিনাখন কুরবানি কৰাতকে শ্রেষ্ঠ আমল আৰু হ'ব নোৱাৰে অৰ্থাৎ যিমানে আমল যি নকৰক কিয় কুরবানিতকে শ্রেষ্ঠ আমল কুরবানির দিনা আল্লাহর ওচৰত আৰু কোনো আমল নাই ওয়া ইন্নাহু লায়াতি ইয়াউমাল কিয়ামাতি কুরবানির জন্তু কিয়ামতৰ দিনাখন আহিব বিকুৰুনিহা সেই জন্তুৰ শিং সহকাৰে ওয়া আশআরিহা চুলি সহকাৰে ওয়া আজলাফিহা চুলি নুম সহকাৰে ওয়া আজলাফিহা আৰু কুরবানিৰ জানুৱাৰৰ খুৰ সহকাৰে কিয়ামতৰ দিনাখন এই জন্তু উপস্থিত হ'ব ওয়া ইন্না দামা লা ইয়াকাউ মিনাল্লাহি বিমাকানিন ক্বাবলা আন ইয়াকা বিল আরদ আৰু কুরবানিৰ জন্তুৰ খুন তেজ জমিনত পৰাৰ আগত পৃথিৱীত পৰাৰ আগত মাটিৰ পৰাৰ আগত আল্লাহ ৰাব্বুল আলামিনৰ দৰবাৰত কবুল হৈ যায় সুবহানাল্লাহি বিহামদিহি সুবহানাল্লাহিল আযীম তৃতীয় হাদিস ইবনে মাজা শরীফ 2 নম্বর খণ্ড 226 নম্বর পৃষ্ঠাত হযরতে আবু হুরাইরা রাদিয়াল্লাহু তাআলা আনহুর পৰা বৰ্ণিত আছে আপোনালোকে স্ক্ৰিনত হাদিসটো লক্ষ্য কৰক হাৱালা সহকাৰে মই স্ক্ৰিনত দি দিছো আপোনালোকে চাই লওক আন আবি হুরাইরা রাদিয়াল্লাহু তাআলা আনহু قال قال رسول الله صلى الله تعالى عليه وسلم من وجد ساعة ولم يضحي فلا يقربن مصلنا हजरत अबू हुरैरा रदियल्लाहु ताला अन्हु फरमाए रसूल पाक सल्लल्लाहु ताला अलैहि वसल्लम फरमाए मन वजादा साआतान যেজন ব্যক্তি কুরবানি দিয়ার সক্ষম টাকা পয়সা আছে সেই বিষয়ে মই কিমান টাকা পয়সা থাকিলে কুরবানি ওয়াজিব হ'ব কিমান টাকা পয়সা থাকিলে কুরবানি দিব লাগিব সেই বিষয়ে মই বেলেগ এটা ভিডিও ডাঙি ধৰিম রসুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ফরমায় মান ওয়াজাদা সাআতান যদি তোমালোক কোনোবা যদি সক্ষম কুরবানি দিয়াৰ সক্ষম শক্তি আছে টাকা পয়সা আছে ওয়ালা মিজাহি আৰু হেজন ব্যক্তি কুরবানি নকৰিলে ফালা ইয়াকরুবান্না মুসাল্লানা মোর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ফরমায় হেজন ব্যক্তি যাতে মোর ঈদগাহ লৈ নাহে হেজন ব্যক্তি যাতে মোর ঈদগাহ লৈ নাহে মোর নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম কুরবানি সম্পৰ্কে কেনে ধৰণৰ ফজিলত বা কেনে ধৰণৰ তাকিদ গুৰুত্ব মোৰ নবী সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম দিছে আৰু এটা হাদিস স্ক্ৰিনত আপোনালোকে চাই লওক আবু দাউদ শরীফ 2 নম্বৰ খণ্ড 385 নম্বৰ পৃষ্ঠা স্ক্ৰিনত হাদিসটো লক্ষ্য কৰক আন হানাশ हजरत हनश फरमाए قال रायत عليا तखत फरमाए मैं हजरत अली रदियल्लाहु ताआला अन्हु सैसु युदही बिकबशैन दुटा मेंढा दुटा दुम्बा हजरत अली कुरबानी करिले फाकुलतु लहुमा हाजा मैं तखत कुलु की एतु की करिले आपुनी फकाल हजरत मौला अली रदियल्लाहु ताआला अन्हु फरमाए इन्ना रसूलुल्लाह सल्लल्लाहु अलैहि वसल्लम औसानी अन युदहिया अन्हु हजरत अली रदियल्लाहु ताआला अन्हु फरमाय बेशक रसूलुल्लाह सल्लल्लाहु ताआला अलैहि वसल्लम मुक वसियत करिसे कुरबानी दिबो कारणे फाना उजाहि अन्हु आरो মই रसूलुल्लाह सल्लल्लाहु ताआला अलैहि वसल्लমৰ পক্ষৰ পৰা মই কুরবানি কৰিলো কুরবানি কৰি আছো বা কুরবানি কৰিলো তো কুরবানি সম্পৰ্কে অলপ মই কিছু আপোনালোকৰ সন্মুখত দাঙি ধৰিলো আৰু ধাৰাবাহিক হিচাপে কেনে ধৰণৰ জন্তু কুরবানি দিব পাৰি কেনে ধৰণৰ ব্যক্তিৰ ওপৰত কুরবানি ওয়াজিব কি শৰায়ত লাগে এই গুটেই বিষয় বস্তুবিলাক কুরবানিৰ ঈদ অহাৰ আগে মই গুটেইখিনি ধাৰাবাহিক বিষয় আপোনাৰ তন্নকে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম প্ৰিয় ভাই বন্ধুসকল আজিলৈ ইমানে আপোনালোকে ভিডিওটো বেছি শেয়াৰ কৰিব মোৰ ইউটিউব চেনেল সাবস্ক্ৰাইব কৰি লব দোয়া করিব ওমা আলাইনা ইল্লাল বালাগ ওয়া আখিরু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন
আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহ।